बावखुंग्रि बियाबाव बिसायख'थिखौ लानानै दुंहाव थासारि बिपिएफ राजनिति हान्जानि मावथि वार्कार्सफोरा इउपिपिएलनि गारि बुख्रुबनायनि गिदिर मोनसे दुंहाव थासारि तो बेवहायल' नङा 14 नं चिरां दुवार बियाबावबो डक्टर सांग्रां ब्रह्म सारनि मानसि बा वार्कार्सफोरजों बडि टाच खालामलायनाय बा नाथ्रोलायनायखौ नुनो मोनदों। आरोबाव श्रीरामपुर कन्स्टिट्यूशन अफ गसाइगावआवबो बिपिएफ आरो बिजेपिनि गेजेराव सियार बुख्रुबलायनाय खुबैलायनायखौ नुनो मोनदों। तो लोगोफोर नोंथांमोना गासैनिबो आपडेटखौ ससेब्लाबो नायलांनो हागोन। ये तो भाषा का कोई ठीक कर लिया चिदम बेड़ दे यार चिन दिन किदा आम होई काम इन चेन को अरे भाई आम होई काम पे हिजुआ जहाल में चौड़े होई जतिया रिली को जहाल कर प्रोग्राम का यार कोई होड़े होई नहीं चला गया रेस्पॉन्स ती जब नियम का ई कोटा होई नहीं चला गया नोड़े को होती है अदो यार होती है अब यही ना बाबा के बीपी पर चिदम मुझे एटा दोलन चलाम का जहाल को होई नहीं उनके चला बीपी जहाल तो इतना या बीपी पर तो बताई इतना खंबा कर तुम्हें तो है बीपी पर बात है बीपी तो रामो बोलो दूर रहा ये पकड़ा ये जहाज कर अरे नीति में हम वाले अरे चिदा अरे चला या मोर पे मीठी पंजाबी गुलाब कर के तार के में काम अरे चला ये मीठी तो करिया ये तो चला ओ जा আজি আমি স্যার বলি ভাবি আছো আজিলৈকে আপোনাক সিনিয়র ভাই আপনার কথা কিছু কথা নাছিলে আমার দলের হয় আমি সক্রিয় কর্মী আছিল হয় সক্রিয় কর্মী আছিল কিন্তু আমি যিখিনি বিচাৰিছিল সংগ্ৰাম ছাৰক আমি টিকেট বিচাৰিছিল আৰু চিফ ছাৰে তাৰমানে টিকেটে কৈছিল তাৰমানে 14 চিৰাং দুৱাৰত সমষ্টিত সংগ্ৰাম ছাৰক আমি কিবা কৰিলো ৰিজাৰ্ভ কৰিলো আৰু টিকেটে আমাক কাম কৰিব দিয়া হৈছে বিভিন্ন জায়গাত কাম কৰিলো সেইটো জানিছো সেইটো কাৰণে কৈছো যে টিকেট পাব লাগিছিল কিন্তু টিকেট দিয়া নাই টিকেটক ৰিজেক্ট কৰি দিলে সেইটো কাৰণে হাই কমান্ডৰ কথা ভাই নাই সেইটো কাৰণে কৈছো হাই কমানে টিকেটক তাৰমানে বহুত তেনেকুৱা কিবা কৰি কিনে টিকেটক ৰিজেক্ট কৰা হৈছে আৰু সেইটো কাৰণে আমি বিচাৰিছিলো কিন্তু আমি নাপালো আমি তো বহুত কাম কৰিছো ৰাইজৰ কাৰণে কৰিছো আপোনালোকে জানে নহয় স্যাৰ বিপি কোনো বাই खंबा कर तुम्हें तो बीपी पर बात है बीपी तो रामो बोलो दूर रहा ये पकड़ा ये जहाज कर अरे नीति में हम वाले अरे चिदा अरे चला या मोर पे मीठी पंजाबी गुलाब कर के तार के में काम अरे चला ये मीठी तो करिया ये तो चला ओ जा আজি আমি স্যার বলি ভাবি আছো আজিলৈকে আপোনাক সিনিয়র ভাই আপনার কথা কিছু কথা নাছিলে আমার দলের হয় আমি সক্রিয় কর্মী আছিল হয় সক্রিয় কর্মী আছিল কিন্তু আমি যিখিনি বিচাৰিছিল সংগ্ৰাম ছাৰক আমি টিকেট বিচাৰিছিল আৰু চিফ ছাৰে তাৰমানে টিকেটে কৈছিল তাৰমানে 14 চিৰাং দুৱাৰত সমষ্টিত সংগ্ৰাম ছাৰক আমি কিবা কৰিলো
নিৰ্বাচন সমাগত এই সময়ত বিভিন্ন দলে বিভিন্ন জেগাত নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ লৈ সভা সমিতিবিলাক পাতি থাকিব তো আমি ঠিক তেনেকেই আমি ইয়াক গণতান্ত্ৰিক পদ্ধতিৰে খুব সুন্দৰ পৰিস্পষ্টভাৱে ইয়াত আমি ৰাজনৈতিক নিৰ্বাচন BPFৰ হৈ ইয়াত আমি সভা পাতিছিলোঁ সভাখন চলি আছিলে ইয়াত চিমুলতাপুৰবাসী ৰাইজে আমাক 100% 100% সঁহাৰি জনাইছে আমি ঠিক তেনেদৰে ইয়াত সভা চলাই আছোঁ তো হঠাৎ ইয়াত দুজন ব্যক্তিৰ নেতৃত্বত এজন হ'ল গফুৰ আলী শুনামতে তেওঁ গাঁওবুঢ়া হয় আৰু মিণ্টু আলী নামৰ দুজন মানুহৰ নেতৃত্বত 15-20 জনীয়া মানে উদণ্ড যুৱকৰ মই ভাবোঁ সিহঁতে ড্ৰাগছ আৰু গাঞ্জা চাঞ্জা খাই ইয়াত আহিছে আহি যি এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে এয়া নিন্দাজনক দুৰ্ভাগ্যজনক গৰিহণাজনক গতিকে মই ভাবোঁ এই চিমুলতাবাসী ৰাইজ 99% ৰাইজ আজি আমাৰ লগত আছে আৰু আপোনালোকে এই বস্তুটো চালে এই ৰাইজৰ ইয়াত জমাইত চালে আপোনালোকে সমাগত চালে আপোনালোকে গম পাব আজি আপোনালোকে চাওক সিহঁতে কিমান দূৰ ইয়াত উদ্ভণ্ডালি কৰিছে ইয়াত এই শ চেয়াৰবিলাক চকীবিলাক সিহঁতে ভাঙি চুৰমাৰ কৰি দিছে সিহঁতৰ হাতত ৰড খুকুৰীয়া দিও আমি দেখিবলৈ পাইছোঁ গতিকে সিহঁতে একচুৱেলি ইয়াত কংগ্ৰেছ চৰকাৰৰ যি এক নমুনা কংগ্ৰেছ চৰকাৰৰ যি এক ব্যৱহাৰ কংগ্ৰেছ চৰকাৰৰ যি এক স্বৈৰাচাৰী সেই স্বৈৰাচাৰীখিনি কিন্তু আজি ইয়াত পৰিস্পষ্ট হৈছে গতিকে মই ভাবোঁ আজিৰ দিনতে যিভাৱে ইয়াত ৰাইজে আহি হিলদল ভাঙি এই ঘটনাৰ বিপক্ষে ইয়াত আমাৰ লগত সঁহাৰি জনাইছে তাতে প্ৰমাণ হৈ গৈছে যে আজি ইয়াত মকলিছুৰ ৰহমান নামৰ যিজন BPFৰ কেণ্ডিডেট সেই কেণ্ডিডেটজনৰ আজি যে 22 তাৰিখত নিৰ্বাচন হ'ব সেই নিৰ্বাচনত জয়ী হ'ব আৰু সেয়া চায়েই সিহঁতে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি আজি আমাক ইয়াত আক্ৰমণ কৰিছে যতে যে চিমুলতাপুৰবাসী 99% ৰাইজ আজি আমাৰ লগত থিয় হৈছে ডেকা গাভৰু বুঢ়া বুঢ়ী মানুহ আমাৰ ইয়াত মহিলা মানুহে আহি আমাক ইয়াত সিহঁতে আমাক বচাইছে আমাক সিহঁতে সন্মুখত আগভেটি ধৰিছে হয়তো সিহঁতে আমাক আক্ৰমণ কৰিলেহেঁতেন দা লাঠিৰে সিহঁতে আমাক আক্ৰমণ কৰিব পাৰিলেহেঁতেন কিন্তু আমি ইয়াৰ পৰা কিন্তু 1 ইঞ্চি আঁতৰি যোৱা নাছিলোঁ কাৰণ আমাৰ ভিতৰত কোনো গুণ্ডামি কৰাৰ কোনো মাৰপিট কৰাৰ অভিপ্ৰায় নাছিলে আমি ইয়াত গণতান্ত্ৰিক পদ্ধতিৰে ইয়াত আছিলোঁ আৰু আমি গণতান্ত্ৰিক পদ্ধতিত এতিয়াও আছোঁ মুঠতে কথাৰ ওপৰত কথা এটা হ'ল আপোনালোকে জানে যে সুভান আলী চৰকাৰ নামৰ যিজন কংগ্ৰেছৰ দালাল এজন আছে আমাৰ এই BTCত ভোট বিভাজন কৰাৰ কাৰণে কোটি কোটি টকা খাই আজি যি আমাৰ মাজত এক উদ্ভণ্ডালি এক ৰণকৌশল সৃষ্টি কৰিছে তাক আমি গৰিহণা জনাইছোঁ আৰু তেখেতক BTCত সোমোৱাৰ কাৰণে আমি বাধা দিম আৰু ইয়াত যিমান আমাৰ জাতীয় সংগঠনবোৰ আছে সিহঁতে আজি প্ৰতিজ্ঞাবদ্ধ হৈছে যে BTCবাসী অঞ্চলত BTCবাসী ৰাইজৰ ওচৰত যদি তেখেতে ভোটৰ নামত দালালি কৰিবলৈ আহে তেখেতৰ কিন্তু নিস্তাৰ নাই ৰাইজে কিন্তু তাক এহেকা দিহে এৰিব तो लोगोफोर दिनैनि दासिमनि गोदान मोनसे फुल आपडेट भिडिअआ बेखिनियानोसैमोन जुदि नोंथांमोना भिडिअनि सायाव माबाफोर बुंनो गोनां दंब्ला कमेन्ट बक्सआव कमेन्ट खालामनो हागोन बाय